সোণতলীত পানীত পৰি মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ। মৃত্যু হোৱা লোকজন হৈছে সোণতলী সৰু আৰিকাটি গাঁৱৰ ইমান আলীৰ পুত্ৰ আমিৰ আলী। কামৰূপ জিলাৰ সোণতলীত কালি বিয়লি সংঘটিত হৈ শোকাবহ ঘটনা। সোণতলী সৰু আৰিকাটি গাঁৱত বিয়লি প্ৰায় 4 মান বজাত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে। সন্ধানহীন হোৱাৰ পিছত পৰিয়ালৰ লোকে পানীত পৰা বুলি সন্দেহ প্ৰকাশ কৰে। স্থানীয় লোকে গাঁও প্ৰধানক অৱগত কৰাৰ তাৰ পিছত সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰিছিল। সোণতলী আৰক্ষী চকীৰ সহযোগত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে। স্থানীয় একাংশ ৰাইজে পানীত কিবা অদৃশ্য অপশক্তি থকাৰ বাবে এনেধৰণৰ শোকাবহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনাই অঞ্চলজুৰি এক কৌতূহলৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। যোৱাকালি আমাৰ সৰুআৰিকাটি গাঁৱৰে আমিৰ আলী পিতা ইমান আলী তেখেতে তাৰমানে ব্ৰহ্মপুত্ৰৰ নদীত গা ধুবলৈ যায় আৰু তাতে যাই কিনে নদীতে মানুহটো নিৰুদ্দিক হয়। আজি কেইটা বাজে বৰ্তমান 2টা বজাত ৰাইজে তাৰমানে নদীৰ পৰা তাৰমানে উদ্ধাৰ কৰি মানুহটো পায়। গতিকে পানীত পৰি যে মানুহটো মৰিছে এই ক্ষেত্ৰত পৰিয়ালৰ হকে যাতে চৰকাৰক আমি আহ্বান কৰিম, চৰকাৰে যাতে এই পৰিয়ালটোক সাহায্য দি অলপ পৰিয়ালটোৰ সকাহ দিয়ে, এইখিনি আমি আহ্বান কৰিম। লোকেল থানাৰ আৰক্ষীক অৱগত কৰিছিল নেকি? আমি লোকেল থানাক আৰক্ষীক অৱগত কৰিছোঁ, চাৰ্কল অফিচাৰক জনাইছোঁ আৰু আমাৰ থানাৰ পৰা পুলিচো আহিছে। গতিকে SDF বাহিনীও আহিছিল, কিন্তু SDF বাহিনী পানীত নমাৰ আগতে ৰাইজে মানুহটো পাইছে। গতিকে চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰক আহ্বান এইখিনিয়ে জনাম, এই মানুহখিনিৰ এই পৰিয়ালটো যাতে চৰকাৰৰ ফালৰ পৰা যাতে অলপ সাহায্য দি কিনে পৰিয়ালৰ ভৱিষ্যত উজ্জ্বলমুখী কৰে, এইখিনি আহ্বান কৰিম চৰকাৰক। যোৱাকালি আমাৰ সৰুআৰিকাটি গাঁৱৰে আমিৰ আলী পিতা ইমান আলী তেখেতে তাৰমানে ব্ৰহ্মপুত্ৰৰ নদীত গা ধুবলৈ যায় আৰু তাতে যাই কিনে নদীতে মানুহটো নিৰুদ্দিক হয়। আজি কেইটা বাজে বৰ্তমান 2টা বজাত ৰাইজে তাৰমানে নদীৰ পৰা তাৰমানে উদ্ধাৰ কৰি মানুহটো পায়। গতিকে পানীত পৰি যে মানুহটো মৰিছে এই ক্ষেত্ৰত পৰিয়ালৰ হকে যাতে চৰকাৰক আমি আহ্বান কৰিম যে চৰকাৰে যাতে এই পৰিয়ালটোক সাহায্য দি অলপ পৰিয়ালটোৰ সকাহ দিয়ে, এইখিনি আমি আহ্বান কৰিম। লোকেল থানাৰ আৰক্ষীক অৱগত কৰিছিল নেকি? আমি লোকেল থানাক আৰক্ষীক অৱগত কৰিছোঁ, চাৰ্কল অফিচাৰক জনাইছোঁ আৰু আমাৰ থানাৰ পৰা পুলিচো আহিছে। গতিকে SDF বাহিনীও আহিছিল, কিন্তু SDF বাহিনী পানীত নমাৰ আগতে ৰাইজে মানুহটো পাইছে। গতিকে চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰক আহ্বান এইখিনিয়ে জনাম, এই মানুহখিনিৰ এই পৰিয়ালটো যাতে চৰকাৰৰ ফালৰ পৰা যাতে অলপ সাহায্য দি কিনে পৰিয়ালৰ ভৱিষ্যত উজ্জ্বলমুখী কৰে।